নমস্কাৰ বন্ধুসকল, নবৰী চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলাইছোঁ এটা জিকাৰ ৰেচিপি। এই ৰেচিপিটো ভেৰি চিম্পল আৰু ইজি আৰু টেষ্টি হয়। এইটো এটা বেংগলী ৰেচিপি, জিকা পাতুৰি বুলি কয় ইয়াক বঙালীত। আহকচোন চাই লওঁ এই জিকা পাতুৰি কিদৰে বনায়। আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন আইকনটো দবাই দিব। আহকচোন চাই লওঁ এই জিকা কেনেকৈ কাটিব লাগে। মই কেনেদৰে কাটিছোঁ চাওকচোন। গোল গোলকৈ আৰু টান বস্তুবোৰ গুচাই লৈছোঁ মই। এনেকৈ চেপেটা চেপেটাকৈ কাটি ল'ব। তাৰপিছত ইয়াত লাগিব সৰিয়হ অকণমান। আদাটো অপশ্যনেল হয়, নিদিলেও হয়। ইয়াত অকল জলকীয়া আৰু বগা সৰিয়হ হ'লেই হৈ যায়। ইয়াতেই টেষ্টি হয় চব্জিটো। এতিয়া এইখিনি মই পেষ্ট কৰি ল'ম। পানী দিব লাগিব যাতে পেষ্টটো ধুনীয়াকৈ হয়, মিহি হয়। চাই লওক মোৰ পেষ্টটো কি ধুনীয়াকৈ হৈছে। একেবাৰে ইজি ৰেচিপি হয় এইটো। এতিয়া মই বাউল এটাত ওলাই লৈছোঁ। এটা দুটা দানা হৈ আছে, তাতে একো নহয়। আহকচোন আৰম্ভ কৰোঁ ৰন্ধাটো। প্ৰথমতে এখন কেৰাহী ল'ম। কেৰাহীখন গৰম হ'লে তাত তেল দি ল'ম। তেলটো ভালদৰে গৰম কৰিব লাগে যাতে চব্জিবোৰ কেৰাহীত লাগি নধৰে। এয়া কৰিলে আপোনাৰ চব্জি কেতিয়াও লাগি নধৰে। তেলটো গৰম হৈ গ'ল। এইটো মই ক'লা জিৰা দিছোঁ। ক'লা জিৰা নিদিলেও হয়, তেলত একো নিদিলেও হৈ যায়, তথাপিও মই দিছোঁ, এইটো অপশ্যনেল হয়। তাৰপিছতে জিকাখিনি ঢালি দিলোঁ। জিকাখিনি দিয়াৰ পাছত অকণমান হালধি গুড়া দি দিম। অকণমান মানে যিমানখিনি লাগে সিমানখিনি দি দিম। তাৰপাছত প্ৰথমতে নিমখ নিদিওঁ, সাধাৰণ অকণমান নিমখ দিলে দিব পাৰি। বেছি নিমখ দিলে জিকাবোৰ গলি যায়, সেইবাবে জিকাত একদম একেবাৰে লাষ্টত, ৰেচিপিৰ লাষ্টত নিমখখিনি দিওঁ মই। জিকাখিনি গলি গ'লে ইয়াৰ সোৱাদ নাথাকে। এয়া মই হালধি দিলোঁ আৰু অকণমান নিমখ দি দিছোঁ সামান্য। এতিয়া মই নিমখ আৰু হালধি দি জিকাখিনিক ভালদৰে লুটিয়াই পুটিয়াই ভাজি ল'ম। দৰ্শকসকল, ভিডিঅ'টো চাই যদি কিবা এটা শিকিবলৈ পালে, মোৰ ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে এটা লাইক কৰি দিব ভিডিঅ'টো। এয়া চাওক মোৰ জিকা ভাজি হৈ গৈছে, ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই এই সৰিয়হৰ পেষ্টটো দি দিম। দি পিনি ভালদৰে মিহলাই আৰু অকণমান সময় ভাজিম যাতে পেষ্টটো জিকাৰ ভিতৰত ভালদৰে সোমাই যায়, সৰিয়হৰ ফ্লেভাৰটো যাতে সোমাই যায়। আৰু মছলাটো অকণমান বইল হ'বৰ কাৰণে অকণমান পানী দি দিম। মছলাৰ বাউলত অকণমান পানী লৈ পিনি তাকেই দি দিম মই। বেছি নহয়, 2-3 চামুচ পানী দি দিলে হ'ব। ডাঙৰ চামুচে দি এতিয়া অকণমান হিলাই দিম, অকণমান সময় উতলিব দিম। ইয়াত বন্ধুসকল আপোনালোকে নিমখ দি দিব। নিমখ পৰিমাণ অনুসৰি দি দিব। এতিয়া আপুনি ইয়াত 2টা জলকীয়া দিলেও দিব পাৰে, কেঁচা জলকীয়া ছিঙি পিনি দিব পাৰে। মই কেঁচা জলকীয়া নাখাওঁ, সেইবাবে মই নিদিলোঁ। দেখিলেনে কিমান ইজি আৰু সময় কম লাগে। একো মছলাও দৰকাৰ নাই ইমান। খুব ধুনীয়া চব্জি হয় এইটো। এবাৰ বনাই চাবচোন। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।